আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। আৰু আজি ভাবিলোঁ ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিম বুলি। আৰু গা পা ধুই আজৰি হ'ল, আপোনালোকে দেখিলেই। আৰু গা পা ধুই আহি ফুট চুট লৈ মেলি আজৰি হ'লোঁ আৰু বিচনাখনো পাৰি ল'লোঁ। আৰু আমাৰ আজি কাইবনীও নাই। আজি ঘৰখন বৰ ৰঙা লাগিছে। কি আজি ৰাতিপুৱাই মামাকৰ ঘৰলৈ যাবলৈ বিচাৰিলে, আমনি কৰিলে অলপ, সেইকাৰণে তাক তাতে থৈ আহিলোঁ। সেইকাৰণে মোৰ অকলে আমনি লাগিছে আৰু 2টা দিন ধৰি ভিডিঅ' দিব পৰা নাই, আপোনালোকৰ মাজলৈ আহিব পৰা নাই বিশেষ অসুবিধাৰ কাৰণে। আৰু ভাবিলোঁ আজিৰ পৰা ভিডিঅ'বোৰ আকৌ দিম। আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকক কৈছোঁ, মোৰ চেনেলটো আপোনালোকে ভিডিঅ'বোৰ চাব আৰু লগতে যদি ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক আৰু কমেণ্ট। আৰু মোৰ চেনেলটোৰ নাম হৈছে মৃগাক্ষী ব্লগছ মাজুলী আৰু মোৰ ঘৰ হৈছে মাজুলীতে। কিছুমানে সুধি থাকে মোৰ ঘৰ ক'ত বা ঘৰখন ক'ত সুধি থাকে, আৰু তাৰ উত্তৰ হৈছে মোৰ ঘৰ মাজুলী আৰু মাজুলীৰ জীয়ৰী আৰু মাজুলীৰে বোৱাৰী। তেন্তে মোৰ ভিডিঅ'বোৰ চাই থাকিব। আৰু ভাবিলোঁ ব'লক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু চাহ তাহ খোৱা হোৱাই নাই, আৰু চাহ তাহবোৰ খাই লওঁ, চাহ খাই লওঁ আৰু চাহ তাহ খাই লৈ কিনো কৰোঁ, কিন্তু কেনেকৈ আৰম্ভ কৰোঁ তেতিয়া আজি মনটো থাকিব। ভিডিঅ'টো আৰম্ভ কৰোঁ। চাহকাপ ৰেডি হ'ল আৰু আমিও চাহকাপ খাই লওঁ। চাহ খাই আজৰি হ'লোঁ আৰু অলপ দেৰি পিছত ভাত পানী কেইটামান খালোঁ। খাই পেলাই দুপৰীয়াৰ কাৰণে আকৌ চিন্তা কৰিব হ'লেই। বেঙেনা ভাজিম আৰু বিলাহী আনি থোৱা আছে আৰু বিলাহী দাইলতে দিম বুলি ভাবিছোঁ। আৰু বেঙেনাবোৰ কাটি হোৱাৰ পিছত গৰম পানীৰে অলপ সময় তিয়াই থলোঁ আৰু তাত অকণ নিমখ ছটিয়াই দিছোঁ। অলপ সময় ৰ'দত বহিলোঁ আৰু দেখিলোঁ কাইবনীলো আহি পালেহি। ভিডিঅ'টো দেখিলে চাগে কাইবনীলে একদম মন চন মাৰি মেলি আহিছে। আৰু তাৰ মানে কাৰণ হৈছে ৰাতিপুৱা এবাৰ লেট্ৰিন কৰিলে আৰু লেট্ৰিন কৰাৰ পিছত তাৰ অলপ পেটৰ বিষৰ নিচিনা অকণমান থাকিলে। তাৰপৰা আমি ভাবিলোঁ ভাল হ'ব। আৰু মানে আমনিও কৰিলে যে আইতা যাওঁ আৰু আইতাকৰ ঘৰত মামাকে আহি লৈ গ'লহি। আৰু বিশেষকৈ আমাৰ ঘৰৰ ওচৰতে মা ঘৰ, তাৰপৰা লৈ গ'লহি। আৰু তাত অলপ মানে আগতে যেনেকৈ খেলা ধূলা কৰে, আজি তেনেকৈ খেলা ধূলা কৰা নাই। মন চনবোৰ সি অলপ মাৰি থকা কথা আছিলে, মন চনবোৰ মাৰি আছে। তাৰপৰা ভাত পানী খাবলৈ দিলে, ভাত পানীও সি আজি খাবলৈ ইচ্ছা কৰা নাই আৰু খাবও নোৱাৰিলে। আৰু মোৰ তাকে দেখি বৰ মনটো বেয়া লাগিলে আৰু তাক দেউতাকক ক'লোঁ অলপ লৈ আহাংগৈ তাকে। তাৰপৰা দেউতাকে লৈ আহিলে আৰু এয়া মানে তাৰ একদম মন চন মাৰি ফূৰ্তি ফাৰ্তাটো একদম আজি কম দেখিছোঁ। আৰু গাটো অলপ গৰম লাগিছে। আৰু দেউতাকে ভাত বনাই আছে। আৰু ভাত বনোৱাৰ কাৰণটো হ'ল আমাৰ সমাজত মানে মাহেকীয়া হ'লে আমি 3 দিন চেপাৰেট হৈ থাকিব লাগে। আৰু আমাৰ সমাজত নহয়, বহুতো সমাজত আছে। আৰু বিশেষকৈ আমাৰ এখন সত্ৰ নগৰী, আৰু সেইকাৰণে আমিও অলপ তেনেকৈ নিয়ম নীতিৰে দিনবোৰ কটাওঁ। আৰু অতীজৰ পৰা আছে কাৰণে আমিও মানিবলগীয়া হয়। একচুৱেলি মাহেকীয়া বুলি ক'লেতো আৰু চাফ চিকুণতাই বুজায়, অলপ বেলেগকৈ থকা বা ইটো আমি তেনেকৈয়ে ভাবোঁ। আৰু ভাত পানী মই নবনাওঁ, তেখেতেই বনায় সেইকেইদিনত। লৰালৰিকৈ ভাবিলোঁ কাইবনীলৈ খুৱাই দিওঁ, মই খোৱালে হয়তো খাবও পাৰে। আহিয়ে আঠুৱাটো খুলিলাহি, আহিয়ে আঠুৱা খুলি কাম কৰিছেহি। তুমি মনটো মাৰি থাকিলে মোক বেয়া লাগে, মন মাৰি থাকিলে মোক একদম বেয়া লাগিলে ন।
বাপেকৰ হাঁহি উঠে আৰু ল'ৰা ছোৱালীবোৰে যদি মন মাৰি থাকে আমাৰো মনবোৰ বেয়া লাগি থাকে নহয়নে বাৰু সিহঁতৰ হাঁহিতে আমাৰ হাঁহিবোৰ ওলায় চকু এটা মাৰি দিয়া চকুখন মাৰি দিয়া এনেকৈ তেতিয়া ভাত বাঢ়িব এতিয়া আমি খাম দেই দেই ভাতকেইটাকে খুৱাই দিওঁ অলপ ভাতকেইটা বাঢ়ি আনি তাক দাঙি লৈছোঁ আৰু ভাতকেইটা নাখাই অকণমান কান্দিছে আৰু ভাত খুৱাবলৈ যে কি কৰিবলগীয়া হৈছে তাৰ লগত সদায় ইমান ধুনীয়াকৈ ভাত খাই থকা ল'ৰাটো আজি অকণমানতে একদম তাৰ ভাত পানী খাবলৈ মন নোযোৱা হ'ল একদম দুৰ্বল নিচিনা হৈ গ'ল আৰু মস্তৰে ভাতকেইটা খাবলৈ ইমান যত্ন কৰিছোঁ কিন্তু খাবলৈ একেবাৰে ইচ্ছা নাই কৰা একদম খাবলৈ মন কৰা নাই এনেকৈ আকৌ পৰিলে যেনে তেনে কিবা এটা কৰি ভাতকেইটা খুৱাব লাগিব তাক বহুত কষ্টৰ বলত ভাত একেবাৰে খালে আৰু খাই লৈ ইয়াত পানী খুৱাইছোঁ আকৌ পৰি যায় ইমানেই দুৰ্বলৰ নিচিনা হ'ল আজি সি ভাত পানী খুৱাই আমিও খাই ল'লোঁ আৰু খাই লৈ ভনীলৈ খুৱাই দিলোঁ আৰু ভাতকেইটা খাবলৈ মোৰ ইমান মন নগ'লে তাৰ এইটো অৱস্থাত বাৰু কেনেকৈনো ভাত খাবলৈ মন যাব আৰু অকণমান শুলে হয়তো আৰাম পাব সেইকাৰণে অকণমান শুৱাই দিলোঁ অৱশেষত কাব্যনীল সাৰ পালে আৰু তাৰ অকণমান গাটো ভাল পাইছে আৰু সি সাৰপ্ৰাইজ কি আছে ইয়াত চোন Five minutes later. Oma. Oh, dekat mana? Oh. Oma. Oh. Ada Oh, Dita. Oh, Dita. Oh. Dita, apa mana? Dita. Mukhnya apa nih, Dita apa? Dita. Oh. Hiya, Dita, yo. Happy birthday, dear Tony. Happy birthday to you. Thank you, Briba. Dia tak kuat ya. মোৰ ভিডিঅ'টো সমাপ্ত কৰিবলৈ বিচাৰিছোঁ আৰু আপোনালোকে চাই কেনে পালে মোক জনাব দেই যদি ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই আজিলৈ বাই বাই বুলি কোৱা I see you, bye. এনেকুৱা বাই বাই দিয়া